নমস্কাৰ মজুলিকা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ আইতাহঁতৰ দাদাৰ বিয়া আৰু এইফালে বেণ্ড পাৰ্টি বাজিয়ে আছে আৰু ব'লকচোন যাওঁ, আমি কাপোৰ চাপোৰ পিন্ধাই নাই আছোঁ এতিয়া। বেণ্ড পাৰ্টি বাজি আছে বিয়া ঘৰত, এইফালে ককাহঁতেও বহি আছে আৰু ব'লকচোন ভিতৰলৈ যাওঁ। এয়া দৰা ড্ৰেছ কৰাই নাই আৰু ৰাতিপুৱাৰ নিয়মবিলাক কৰিবলৈ এইবিলাক যা যোগাৰ কৰি আছে। এইফালে আকৌ পাণ তামোল কাটি আছে আৰু ইয়াতে জিলাপি বনাব, এইখিনিত জিলাপি বনাব আৰু এইপিনে গ'লে পাই ভাত দিয়া ঠাই আৰু ই কাম বন নাই, মোবাইল টিপি আছে। দাদাহঁতে ডেস্ক বেঞ্চবিলাক পাৰি আছে আৰু আমি জলপান খালোঁ আৰু ইও জলপান খাই আছে। ই মোবাইলটো দেখিলে কিবা বেলেগ কৰি দিয়ে, এক্টিং কৰিব জনা হৈছে আৰু মোৰ বিয়া বুলি বহুত কাম আছে, মেকআপ আৰ্টিষ্ট বনি আছোঁ যে। ইফালে খুৰীমাক খোপা বান্ধি দিলোঁ, এইজনী হৈছে দৰাৰ বায়েক, তাইকো দিলোঁ বগী আৰু মই দুই ষ্টাইল কৰি, আৰু এইজনী দীপা বৌ, তাইকো খোপা কাটি দিলোঁ। এইফালে গোটেইকেইজনী খুৰীমা বৌহঁতে আমাৰ ঘৰতে ওলাইছে, এয়া বহিয়ে আছে, ৱেইটিঙত থাকিব লগা হৈছে। ইমানেই কাষ্টমাৰ মোৰ আজি। এফালে খুৰীমাকো দিলোঁ আৰু ইহঁতে গোটেইকেইজনী পানী তুলিব যাব যে, এয়া পানী তুলিবৰ কাৰণে গ'ল চব। আৰু আমি ওলাই আহিলোঁ মেখেলা চাদৰ পিন্ধি। ইফালে গান বাজি আছে, সিহঁতে নাচি আছে ফূৰ্তি আৰু ইফালে আমাৰ দৰা, আৰু আপোনালোকে তাক শুভেচ্ছা জনাব আৰু আশীৰ্বাদ কৰিব। চাহ দি আছে, চাহ দি ভাগৰি গ'ল যে, সেইকাৰণে এইবাৰ ইহঁতেও চাহ খাব ধৰিছে। বৌ আছে, খুৰীমা বা চবে লুকাই গ'ল চাগে কাম কৰি কৰি, সেইকাৰণে। আৰু আমি ভাত খাব বহিলোঁ ইফালে, আৰু বগী বহিছে ইফালে, এইজনী ক'লা কাপোৰ পিন্ধাজনী, এয়া ই হাঁহি আহি আহিছে চব্জি দিবৰ কাৰণে। আৰু আমি ভাত খালোঁ, ভাত খাই উঠি অকণমান দূৰ আমি চবেই নাচিলোঁ।
আৰু দৰা ধুৱাবৰ হ'ল। এইফালে দৰাক ধুৱাবৰ কাৰণে কলৰ তলত নিছে, মাকে ধুৱাই আছে। আৰু যিহেতু দৰাক সম্পৰ্কীয় পেহী বৌ বা যত যিমান আছে চবে মাহ হালধিৰে গা ধুৱায়, সেয়া চবে ধুৱাইছে। ঠাণ্ডা দিনত বিয়া পাতিলে এইটোৱে কষ্ট হ'ব। গৰম পানী দিছে যদিও বহি থাকিব লগা হৈছে তিথি বুঢ়ী, আৰু ঠাণ্ডা লাগে। মই ঠাণ্ডা দিনত বিয়া নহওঁ বুলি ভাবিছোঁ, এনেকুৱা অৱস্থা দেখি। আৰু এইফালে কলৰ তলত দৰাক নিয়মবিলাক কৰি থকা হৈছে। ভিডিঅ'টো স্পীড দিয়াৰ কাৰণে গাই থকা বিয়া গীতবোৰ শুনা নাপায় আৰু ভাল লাগে বিয়া গীতবোৰ শুনি, কিন্তু ভিডিঅ'টো বহুত বেছি দীঘল হয় কাৰণে মই স্পীড কৰি দিব লগা হৈছে। পূৰা ধুৱাইছে দৰাক গা, আৰু দৰা গা ধুই আহি চোতালত তাক সাজু কৰিলে কইনা আনিব যাবৰ কাৰণে। আৰু দৰাই ভকতৰ ওচৰত সেৱা ল'লে। আৰু আমাৰ বিয়া যিহেতু ভকতেই ৰেই জ্বলাই নিয়াব। শুভ মুহূৰ্ত যিহেতু, সেইকাৰণে নাম গাই আছে ভকতে। আৰু আমিও ৰেডি হৈ আহিছোঁ একেবাৰে। এয়া দৰা ওলাইছে। সেইফালে আমাৰ দৰাক ঘৰৰ পদূলিতে আৰু লগত যোৱাকেইটাই এনেই প্ৰশ্ন কৰিছে, তাতে কি কি সুধিব তাৰে অকণমান হিণ্ট দিছে। আৰু এইবিলাক ধেমালি কৰা হয়ে বাৰু। আৰু দৰাই যিহেতু নামঘৰত সেৱা কাঢ়িব, সেয়ে আমি অলপ খোজকাঢ়িয়ে গ'লোঁ। চবে বাছত উঠিলোঁ। এয়া চাওকচোন, চবে একদম বহি লৈছে নিজৰ চিটত। ইফালে বহিছে কৌশিক দাদা, আমাৰ বগী, আমি পিছত বৌহঁতৰ লগত। এনেদৰে গান শুনি জমনি কৰি আমি চবে যাই আছোঁ। যিহেতু কইনাৰ ঘৰ দূৰ হয়, 2 ঘণ্টামান লাগিব, সেইকাৰণে চবে ধেমালি কৰি আছে। কত যে কিমান জমনি কৰিলে। আৰু চবতছে লাজৰ কথাটো হৈছে যে মই আজিলৈকে গমেই পোৱা নাছিলোঁ যে মিৰ্জা যাবলৈ শৰাইঘাট দলং পাৰ হৈ যাব লাগে। আজিহে গম পালোঁ দলংখন দেখি পিনে। আৰু আমি আহি পালোঁ কইনাৰ ঘৰ। আৰু আমি বাছৰ পৰা নামি দৰাক ৰখি আছোঁ। দৰাই মানে বাছৰ পৰা নামাই নাই, তাকে ৰখি আছোঁ। দৰা অহাৰ পিছত এয়া কইনা ঘৰৰ মানুহে দৰাক প্ৰশ্ন কৰি আছে। আৰু চবতছে ভাল কথাটো হৈছে যে প্ৰশ্ন কৰিবলৈ বহুত বেছি মানুহ নাই, সেইকাৰণে আমাৰ দৰা মানে বাচি গ'ল। কৈ খাইছিলে কিবা প্ৰশ্ন সোধে বুলি। চবে একদম হাল্লা কৰি আছে। কি যে কোৱা নাই, জয় শ্ৰীৰাম, জিন্দাবাদ এইবিলাক গোটেই বকি গৈছোঁ আমি। আৰু এইফালে কইনা ঘৰৰ গেটত নিয়মবিলাক কৰি আছে, দৰাক ভৰি ধুওৱা। তাৰপিছত হোৱাৰ পিছত আমি গ'লোঁ ভিতৰলৈ। আৰু কইনা ঘৰৰ বাট ইমান দীঘল, অকোৱা ৰাস্তা, যায়ে নাপায়, মস্ত দীঘল। চাওকচোন। তাৰপিছত আমি আহি বহিলোঁ অকণমান ৰভাতলিত। তাৰপিছত আমাক ভাত খাব মাতিলে। আমি ভাত খাব গ'লোঁ। ব্ৰইলাৰৰ মাংস ভাত খালোঁ। এইফালে ইহঁতে থুচি আছে পূৰা, খুৰীমাহঁতে। ভাত খাই আহি আমি অকণমান বহিলোঁ। আৰু এইফালে বিয়াৰ কামবিলাক কৰি আছে। আমাৰ জীয়ানো আজি টোপনি যোৱা নাই, বিয়া খাব আহি। আৰু এইফালে দৰাই অকলে কৰিব লগা নিয়মবিলাক কৰি আছে। কইনা উলিয়াই আনিব হোৱা নাই যিহেতু। এয়া চোতালত চব ভৰ্তি হৈ আছে। আৰু আমি গ'লোঁ কইনা চাবলৈ, আৰু উলিয়াই আনিব গ'লোঁ। আৰু এয়া কইনা, চাই লওক কইনা আপোনালোকে। আৰু আমি যিহেতু ৰাতি বিয়া শেষ হোৱালৈ নাথাকোঁ, সেয়েহে আমি আহিলোঁ।
আহোঁতে বাছত কিমান যে কি জমনি হৈছে আপোনালোকে চালে হাঁহি হাঁহি পেটৰ বিষ উঠি যাব চাওকচোন জমনিবিলাক। এইফালে এজনে বাছত চিট নাপাই তলতে বহি লৈছে যিহেতু ঘৰতে আহিব আৰু লেতেৰা হ'লেও কথা নাই। এয়া অৱস্থা। ব্যস্ততাৰে ভৰা জীৱনটো যদি এনেকৈ বিয়া বুলি অকণমান ফূৰ্তি নকৰোঁ তেতিয়াহ'লেনো কি আৰু এনেদৰে ফূৰ্তি কৰি আহি আমি ঘৰ পালোহি। চবেই বহুত বেছিয়ে ফূৰ্তি কৰিলে, বহুত বেছি ভাল লাগিলে। আৰু আজিৰ ভিডিঅ'টি ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম।